গৰমৰ দিনৰ কথা। সেই সময়ছোৱাত গছৰ পাত, নদ নদী আদি শুকাই থাকে। তেনেকুৱা এটা দিনতে এজনী কাউৰী আকাশত উৰি ফুৰিছিল। আকাশত উৰি ফুৰাৰ ফলত কাউৰীটোৰ বহুত ভাগৰ লাগিছিল আৰু তাই জিৰণি ল'বৰ বাবে এটা শিলগুটিৰ আশ্ৰয় লৈছিল। ভাগৰুৱা কাউৰীজনী কিছু সময়ৰ পিছতে পানীৰ পিয়াহত তৃষ্ণাতুৰ হৈ পৰিছিল। সেয়েহে কাউৰীজনী পুনৰ আকাশত উৰি চাৰিওফালে পানী বিচাৰিবলৈ ধৰিলে। কিছু সময়ৰ পাছত কাউৰীজনীয়ে দেখিলে যে এঘৰৰ মানুহৰ পিছফালে এটা মাটি কলহ আছে। কাউৰীজনী তৎক্ষণাৎ কলহটোৰ ওচৰলৈ গ'ল। তাই কলহটোৰ ভিতৰত লক্ষ্য কৰি দেখিলে যে কলহটোৰ ভিতৰত অলপহে পানী আছে আৰু সেই পানী খাবলৈ তাই ঠোঁটেৰে দুখি নাপায়। সেই দেখি কাউৰীজনী পানীখিনি কেনেকৈ খাব পাৰে তাকে ভাবিবলৈ ধৰিলে। কাউৰীজনী আছিল বৰ বুদ্ধিয়ক। তাই কলহটোৰ চাৰিওফালে চাবলৈ ধৰিলে। তাই দেখিলে যে অলপ দূৰত কেইটামান শিলগুটি পৰি আছে। তাই তৎক্ষণাৎ গৈ শিলগুটিসমূহৰ পৰা এটা এটাকৈ শিলগুটি আনি কলহটোত দিবলৈ ধৰিলে। কাউৰীজনীয়ে এনেকৈ এটা এটাকৈ শিলগুটি আনি কলহটোত দিয়াৰ ফলত কলহটোৰ পানী ওপৰলৈ উঠি আহিল আৰু সেই দেখি কাউৰীজনীয়ে বহুত আনন্দ পালে আৰু কলহটোৰ পৰা হেঁপাহ পলুৱাই পানী খালে। পানী খাই হেঁপাহ পলোৱাৰ পিছত কাউৰীজনী পুনৰ আনন্দ মনেৰে আকাশত উৰা মাৰিলে। ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি দিব।